আৰু মেঘালয় সীমান্তৰ পাছপৰা এখন ঠাইত এনেকুৱা এটা অনুষ্ঠান গঢ়ি তোলাটো বৰ এটা সহজ কথা নহয়। আমি নজনাকৈ এনেকুৱা পিছপৰা ঠাই আছে যোনবোৰত বিৰাট ভাল ভাল কাম হৈ থাকে। তুমি এটা কথা কোৱাচোন মোক, তালৈ যোৱা তোমাৰ প্ৰধান আকৰ্ষণটো কি? নিকেতনখন নে মেজৰ? তুমি চাগে ভাবিছা মই এজন নতুন পুৰুষ পাই আকৰ্ষিত হৈছোঁ। সেইবোৰ একো নহয় ভাস্বতী। অৱশ্যে প্লেটনিক লাভ ক'ব পাৰা, যিটো মই আগতে কেতিয়াও বিশ্বাস কৰা নাছিলোঁ। তুমি যে কৈছিলা শ্ৰদ্ধাবোধৰ কথা, সেয়া মই ঘূৰাই পাইছোঁ। ইয়ালৈ অহাৰ আগত মই মেজৰত ভৰিত ধৰি 3 বাৰ সেৱা কৰিছোঁ। কি? তুমি কাৰোবাক ধৰি সেৱা কৰিছা? ডেটছ আনবিলিভেবল মহুৱা। মই নিজেও ভবা নাছিলোঁ মই তেওঁৰ ভৰি চুই সেৱা কৰিম বুলি, কিন্তু তেওঁৰ ব্যক্তিত্ব আৰু কথাই মোৰ মূৰ ডুবালে। হাতখন আপোনা আপুনিয়ে তেওঁৰ ভৰিৰ ফালে গুচি গ'ল। এতিয়া তোমাৰ সম্ৰাট চেনেলৰ কি হ'ব? তুমিতো কৈছিলা তেওঁ নিজৰ ৱাইফক ডিভৰ্চ দি তোমাৰ লগত বিয়া হ'বলৈ সাজু। মই জানো সম্ৰাটে মোৰ সিদ্ধান্ত কেতিয়াও মানি নলয়, কিন্তু মই সম্ৰাটৰ চিন্তা নকৰোঁ। মই ভাবিম মোৰ ছোৱালীজনীৰ কথা, চন্দনৰ কথা। চন্দনে হৃদয়ৰ চুক্তি কেতিয়াও ভংগ কৰা নাছিল, যিটো সম্ৰাটে কৰিছে। সম্ৰাটে তোমাক ভাল পায়, সেইকাৰণে তোমাক বিয়া পাতিবলৈ খুজিছে। কিন্তু সি তাৰ পত্নীক প্ৰতাৰণা কৰিছে। তাৰ পত্নীয়ে সম্ৰাটৰ বাবে নিজৰ দেশখন এৰি সম্ৰাটৰ ওচৰত গুচি আহিলে, সম্ৰাটৰ লগত হৃদয়ৰ চুক্তি কৰিলে। কিন্তু সি সেই চুক্তি ভংগ কৰি মোৰ লগত বিয়াত বহিব খুজিছে। বিজ্ঞাপন্তি মানুহক বহুত ঠগিলোঁ। এতিয়া আত্মশুদ্ধিৰ বাবে কাম কৰিব বিচাৰিছোঁ। তুমি ইচ্ছা কৰিলে সম্ৰাট চেনেলৰ ৰাণী হৈ থাকিব পাৰিবা। তেওঁ কিন্নৰীক একচেপ্ট কৰিয়েই লৈছে, যিহেতু তেওঁৰ পত্নী হৈ তুমি এজনী ডাঙৰ বিজনেছ ৱমেন হ'ব পাৰিবা, সম্ৰাজ্ঞীৰ দৰে জীৱন কটাব পাৰিবা, তেওঁৰ কোটি টকাৰ মালিকো হ'ব পাৰিবা মহুৱা। কোটিপতি হৈ কি কৰিম যদি নিজৰ ছোৱালীজনীকে মানুহ কৰিব নোৱাৰো? তোমাৰ হাজবেণ্ডৰোতো বহুত টকা আছে, বহুত বেংক বেলেঞ্চ আছে, তাৰ পাছতো জানো তুমি সুখী হ'ব পাৰিছা? মই তোমাৰ দৰে সুখ বিচাৰি ল'ব পৰা নাই মহুৱা। প্ৰয়াগে যি কৰিছে চব নিজেই কৰিছে। মই তাক বেয়া স্বামী বুলি নকওঁ, সি সকলোবোৰ আমাৰ সংসাৰখনৰ কাৰণেই কৰিছে, সংসাৰখনৰ ভৱিষ্যতৰ কাৰণে কৰিছে। কিন্তু আমাৰ ভৱিষ্যতটো কি? কিহৰ ওপৰত আশা কৰি আমি আমাৰ ভৱিষ্যত পৰিকল্পনা কৰিব পাৰোঁ? তাৰমানে তুমি ক'ব খুজিছা তোমাৰ এটা সন্তান জন্ম হ'লে তোমাৰ ভৱিষ্যতটো ভাল হৈ যাব। মই যে মাক হ'ব বিচাৰোঁ সেই কথা প্ৰয়াগে কিয় বুজি নাপায়? তুমি সন্তান জন্ম নিদিয়াকৈওতো তুমি মাক হ'ব পাৰিবা ভাস্বতী। কেনেকৈ? চাৰগেচি। তাৰমানে মই স্বাতীৰ লগত অন্যায় কৰি আছো নেকি? তাৰমানে মই আৰু স্বাতীয়ে যে এইখন ঘৰত একেলগে সংসাৰ কৰি আছো, এয়া এক ফৰ্মেলিটিছহে নেকি? এয়া কি এক প্ৰহসন? নাই, নহয়। মই যি কৰিছো আমাৰ ফিউচাৰৰ কথা ভাবিহে কৰিছো। স্বাতীয়ে কিছুমান কথা দূৰলৈকে ভাবিব নোৱাৰে, মই স্বাতীক বুজাব লাগিব। এয়া লোৱা। আকৌ এইবোৰ কি আনিছা? মই একেবাৰে নাখাওঁ দেই। লাঞ্চত যিমান খুৱাইছা মোৰ পেট ফুল। বাকী যিখিনি খাইছা এই জুচটোৱে হজম কৰাই দিব, লোৱা। আকৌ বা তোমাক কেতিয়া লগ পাম কোনে জানে। মই তোমাক মিছ কৰিম ভাস্বতী। মোৰো কেতিয়াবা তোমাক লগ পাবৰ মন যাব। এদিন যাবাচোন তালৈ, বৰ ভাল লাগিব। প্ৰয়াগে জানো সেইবোৰ জেগালৈ যাবলৈ মন কৰিব? কি চাই আছা? খোৱা আকৌ। অঁ।
ক'ত আছা বিদ্যুৎ? আচ্ছা, বাহিৰত গাড়ী চাড়ী চলিছে ন? নাই মানে অলপ ওলাই যাম বুলি ভাবিছিলোঁ। তুমি ফ্ৰী আছা যদি আহা নহ'লে। নাই নাই, এনে এবাৰ লগ হওঁ। ঘৰত সোমাই থাকিনো কি কৰিম। ঠিক আছে দিয়া, আহা তেন্তে মই ৰেডি হওঁ। মোৰ যে কিবা চাকৰি তাকৰি কৰি থাকিব মন নোযোৱা হৈছে জানা। বিজ্ঞাপন জগতত যেন মূল্যবোধৰ বঞ্চনা চলিছে। মেজৰে মোক কৈছে এডভাৰটাইজিঙত কেৱল পুঁজিপাতিৰ স্বাৰ্থ থাকে। বিশেষকৈ প্ৰতিটো এডভাৰটাইজমেণ্টতে নাৰীৰ শৰীৰক প্ৰদৰ্শন কৰা হয়। মই জানো ভাস্বতী, তুমি বহুত মানসিক সংঘাতৰ মাজত কাম কৰি আছা। তথাপিও তোমাক এডভাইচ কৰোঁ, চাকৰিটো নেৰিবা। মই সকলোবোৰ সহ্য কৰি চাকৰিটো কৰি থাকিবৰ বাবে বাধ্য নোহোৱা। কিন্তু তোমাৰ দৰে মানুহ এই জগতখনত প্ৰয়োজন। মোৰ দৰে মানুহে এই এডভাৰটাইজিং ৱৰ্ল্ডত চাকৰি কৰি অৰিহণা যোগাব নোৱাৰে। কিয়? আজি তোমাৰ দৰে মানুহ এই ছিষ্টেমটোত থকাৰ বাবে গীতা বৰুৱাৰ নিচিনা ছোৱালী এজনীয়ে উপভোগৰ সামগ্ৰী হোৱাৰ পৰা বাচি গৈছে। চিন্ময়ৰ দৰে নিজকে শেষ কৰি দিব বিচৰা ল'ৰা এটাক তুমি জানো আকৌ ছবিৰ জগতখনত ঘূৰাই আনিব পৰা নাই? আৰু এই কামবোৰে তোমাক জানো আত্মসন্তুষ্টি দিয়া নাই? তুমিয়ে কোৱাচোন। এই আত্মসন্তুষ্টিবোৰৰ বাবেই কামবোৰ কৰি থাকাচোন। স্বাৰ্থহীনভাৱে কাৰোবাৰ কাৰণে কাম কৰিলে আনন্দ পোৱা যায়, শ্ৰদ্ধাবোধৰ জন্ম হয়। মই মোৰ শ্ৰদ্ধাবোধ ঘূৰাই পাইছোঁ। তুমি কোৱাৰ দৰে ৰাণু মাহীৰ অবিনাশ ভট্টাচাৰ্যৰ প্ৰতি থকা শ্ৰদ্ধাবোধ, তোমাৰ আইতাৰ ককাৰ প্ৰতি থকা শ্ৰদ্ধাবোধ, আৰু সেই ভাল লগা শ্ৰদ্ধাবোধ হৈছে মোৰ মেজৰৰ প্ৰতি। হেমিংৱেৰ অল্ড মেন এণ্ড দ্য চি উপন্যাসখনত এষাৰ কথা লিখা আছে, মানুহৰ যিমানেই লগ সং বন্ধু বান্ধৱ নাথাকক কিয়, নিজৰ লক্ষ্য প্ৰাপ্তিৰ যুদ্ধখন কিন্তু অকলেই কৰিব লাগে। জীৱন যুঁজত মানুহ সদায় নিঃসংগ সৈনিক। কি হ'ল ভাস্বতী? তোমাৰ মনটো বেয়া হৈ আছে নেকি? মনটো কিয় ভাল নহয় তোমাৰ? মহুৱা তাই ক'ত যাব? এইবাৰ তাইৰ সন্ন্যাসিনী হোৱাৰ মন গ'ল নেকি? বাৰু, তোমাক এটা কথা ক'বৰ বাবে ফোন কৰিছিলোঁ। মই এখন ছবি আঁকিছোঁ, চাবা নেকি? চিন্ময়, আজিৰ তাৰিখৰ এটা হিট নিউজ। আমাৰ মহুৱাৰো যাব এবাৰ এখন অনাথ আশ্ৰমত কাম কৰিবলৈ। চহৰৰ বহুতো নামী দামী পুৰুষক হুলুকা হুলুকে পানী খুওৱা মহুৱাৰো এইবাৰ যাব অসম মেঘালয় সীমান্তত থকা এজন বৃদ্ধ মানুহৰ এখন অনাথ আশ্ৰমত। তোমাক খালি হেডলাইনকেইটাহে কৈছোঁ।
এজনীলে বৰ মনত পৰিছে অ' জীৱনটোৰ দৌৰাদৌৰিত তাই এখন ভিতৰুৱা ঠাইলৈ জিৰাবৰ বাবে গুচি গৈছে বেচেৰীজনীয়ে অলপো সুখ নাপালে আৰু তুমি জীৱনৰ সুখবোৰ পাইছানে? তোমাক মই সুখ দিব পৰা নাই ন স্বাতী? তুমি যে মোৰ কাষত আছা সেয়াই বহুত নিজৰ মানুহজন নাথাকিলে কিমান কষ্ট হয় সেয়া মই মহুৱাৰ পৰা গম পাইছোঁ স্বাতী, মই বাৰু মেণ্টেলি তোমাৰ লগত আছোনে? এনেকুৱা প্ৰশ্ন কিয় সুধিছা এই প্ৰশ্নটো আজি মোৰ মনলৈ আহিছে। মহুৱাৰ লগত তুমি যেতিয়া মিলা মিছা কৰিছিলা মোৰ সঁচাকৈ ভাল লগা নাছিল, কিন্তু আজি মই ফিল কৰিছোঁ মহুৱা সঁচাকৈ বহুত বেলেগ ধৰণৰ ছোৱালী। সঁচা প্ৰয়াগ তুমি মহুৱাক বুজি পাইছা মহুৱা জীৱন সম্পৰ্কে সম্পূৰ্ণ ক্লিয়াৰ, সেইবাবে তাই এটা স্থিৰ সিদ্ধান্ত ল'ব পাৰিছে। তাই এই সিদ্ধান্তটো তুমি শুদ্ধ বুলি ভাবানে আমিও এটা স্থিৰ সিদ্ধান্ত ল'বৰ হ'ল স্বাতী। কি সিদ্ধান্ত ভাবিব লাগিব। তোমাক মই হামিংৱেৰ সেই নিঃসংগ সৈনিকজন হ'ব দিব নোৱাৰোঁ। জীৱনৰ লক্ষ্যপ্ৰাপ্তিৰ যুঁজখনত মই সদায় তোমাৰ লগত থাকিম, তোমাক অকলে কেতিয়াও নেৰোঁ। কাইলৈ মই মোৰ সিদ্ধান্ত তোমাক জনাম। কিন্তু সিদ্ধান্তটো কি সেইটো কোৱা আমাৰ জীৱনৰ সিদ্ধান্ত, আমাৰ সপোনৰ সিদ্ধান্ত।